কবিতাৰ শিৰোনাম জোনাক। সৰুৰে পৰাই মোৰ জোনাক ৰাতি বৰ প্ৰিয়। জোনাক নিশাৰ স্নিগ্ধ পোহৰে জিলিকাই তোলে মনৰ বিভ্ৰান্তিবোৰ। সঁচাই, ৰাতিৰ আকাশৰ চিকমিকাই থকা অজস্ৰ তৰাবোৰৰ মাদকতাই সুকীয়া। জোনাক নিশাৰ ইমানবোৰ তৰা মোক নালাগে, মোৰ বাবে এটা তৰাই যথেষ্ট। ৰাতি ৰাতি মোৰ বাবে খিৰিকীখন যেন সংগী হৈ পৰিছে, যাৰ কাষত বহি মই জোনাক ভৰা আকাশখন উপভোগ কৰিব পাৰোঁ। হয়তো মই নাজানো জোনাক নিশাৰ আদি আৰু অন্ত, কেৱল এটাই জানো, মোৰ এই আবিৰসনা মনটো য'ত অনুভৱ কৰিব পাৰোঁ সেয়া কেৱল নিশাৰ জোনাক। জিলমিল জোনাকীৰ আন্ধাৰ ৰাতিৰ লগত এয়া মোৰ আৰু খিৰিকীৰ প্ৰথম বন্ধুত্ব। ধন্যবাদ।